কৰ্মই উপাসনা হাঁহিয়ে জীৱন। তো গাইজ আজি 19 নৱেম্বৰত আছে মোৰ ইউটিউব চেনেলৰ জন্মদিন। তো জন্মদিন আজি মই গৈ আছোঁ এতিয়া কোম্পানী কাম কৰোঁ একচুৱেলি গুৱাহাটীত। তো বাকী ধৰ ভিডিঅ' আহি কোম্পানীৰ পৰা আহি ৰিটাৰ্ণ যেতিয়া আহি তাৰপিছত এই ভিডিঅ'টো সমাপ্ত কৰিম। আহি লওঁ। ৱেলকাম বেক টু চেনেল। তো গাইজ কণ ভাই আছে আজি মোৰ চেনেলটোৰ জন্মদিন হ'ব, কিবা এটা ক'বা? ক'বলগীয়া নাই, মোৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ, জানো আৰু আগন্তুক দিনত ওপৰলৈ যাবৰ কাৰণে সকলোৱে সহযোগ কৰি আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰে। মোৰ লগত আছে মানৱ কিবা ক'বা? টু মৃদুল আছাম চেনেল। হেপী বাৰ্থডে মৃদুল আছাম চেনেল। কোম্পানীৰ পৰা আহি আছে আজি বহুত ফূৰ্তি, কাৰণ মোৰ আজি ইউটিউবৰ জন্মদিন। হ'লেও ইনকম এতিয়ালৈকে হোৱা নাই। ইনকম নহ'লেও মোৰ ভিডিঅ' দি পিনি এনেকুৱা এটা ইণ্টাৰেষ্ট বাঢ়ি গৈছে, কি ক'ব নোৱাৰোঁ। এইটো চাহৰ লগত আছে বিস্কুট, মুড়ি আৰু নাই। তো মেইন কথাটো হ'ল মই ইউটিউবত ভিডিঅ' দি মটিভেট কেনেকৈ হওঁ, মানে মোৰ এটা অভ্যাস হৈ গ'ল। ইয়াত পইচা কোনো কথা নাই। কথাটো হ'ল কি, মোৰ ইউটিউবত দিয়া মটিভেট পোৱা বা আনৰ মেইনলি চাওঁ মুম্বাইকে নিখিল, কেৰী মিনতি, ডিম্পু বৰুৱা আৰু বিকাশ, ভূষণ পাঠক আৰু বহুতো ইউটিউবাৰ আছে। সেইবোৰ ভিডিঅ' চাই মটিভেট হওঁ। আৰু মোৰ এটা মেইন কথা, বেলেগ কিবা নকৰিলেও ভিডিঅ' এটা দিবলৈ মন ইচ্ছা থাকে। আৰু পইচা পাওঁ নাপাওঁ সেইটো মতলব নাই, কিন্তু মোৰ কৰি ভাল লাগে। তো ইমানে আজি মোৰ ইউটিউবৰ জন্মদিন, সেইকাৰণে আৰু অলপ ফুৰি লাগি আছে। তো পইচা পাওঁ নাপাওঁ সেইটো পিছৰ কথা, কিন্তু ভিডিঅ' দিয়া মোৰ এইটোৱে ইণ্টাৰেষ্ট কি কিবা এটা ভাল লাগে। এই কমে দি গৈ থাকিম, পইচা পাওঁ নাপাওঁ মতলব নাই। তো আজিলৈ মানে অ'কে, বাই বাই।